শিক্ষাগুৰুসকল, বিশিষ্ট অতিথিবৃন্দ আৰু সমূহ দৰ্শকবৃন্দ, মোৰ নাম শ্ৰীমতী কাশ্মীৰ বৰুৱা। মই জাতীয় বিদ্যালয় চাচনিৰ ৭ম শ্ৰেণীৰ ছাত্ৰী। মই আজি আপোনালোকৰ আগত অকণমান অভিনয় কৰিবলৈ চেষ্টা কৰিম। যিগৰাকী মহান মহিয়সী নাৰীয়ে নিজৰ দেশৰ কাৰণে, নিজৰ স্বামীৰ কাৰণে নিজৰ প্ৰাণ বলিদান দি ইতিহাসৰ পাতত নিজৰ নাম সোণোৱালী আখৰেৰে লিখি থৈ গৈছে, সেইগৰাকী মহান মহিয়সী নাৰীৰ বিষয়ে আমি সকলো জ্ঞাত। তেওঁ হ'ল সতী জয়মতী। আজি মই জয়মতী ছবিখনৰ জয়মতী আৰু গদাপাণিৰ মাজত হোৱা কথোপকথনৰ এটি অংশত অকণমান অভিনয় কৰিবলৈ চেষ্টা কৰিম। মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মই জয়মতী আৰু গদাপাণি দুয়োটা চৰিত্ৰতে অভিনয় কৰিবলৈ চেষ্টা কৰিম। বাৰু জয়া, ৰজা আৰু বৰফুকনে মিলি দেশত যি অশান্তিৰ সৃষ্টি কৰিছে তাৰ পৰিণাম তুমি কি হ'ব বুলি ভাবা? মই ইমানেই বুজিছো যে এই অত্যাচাৰী শাসনৰ অন্ত হ'বলৈ আৰু বেছি দিন নাই। মহাভাৰতৰ কুৰু বংশৰ শাসনৰ দৰেই ল'ৰা ৰজা আৰু বৰফুকনৰ শাসনৰো অন্ত পৰিব। শেষত ধৰ্মৰেই জয় হ'ব বঙহৰদেউ। আৰু মোৰ কি হ'ব? ৰজা আৰু বৰফুকনে এতিয়া মোকেই শেষ লক্ষ্য হিচাপে লৈছে। মই হেনো ৰজা ঘৰৰ এতিয়া প্ৰধান প্ৰতিদ্বন্দ্বী। এনেহেন সময়তো মোৰ গৌৰৱ অনুভৱ হৈছে বঙহৰদেউ। কিয় জয়া? ৰজা আৰু বৰফুকনে মোৰ স্বামী দেৱতা প্ৰতিদ্বন্দ্বী বুলি ভাবিছে, সেয়া জানো মোৰ বাবে গৌৰৱৰ কথা নহয়? এয়া ধেমালি কৰা সময় নহয় জয়া। নহয় বঙহৰদেউ, মই ধেমালি কৰিব খোজা নাই। ৰজা ঘৰে ঠিকেই ভাবিছে, টুংখুঙীয়া ফৈদৰ এইজন ঘৰে ভৱিষ্যতে আহোম ৰাজপাটত বহিব পাৰে বুলি। ৰাজ্যখনৰ ৰজাসকলক গৈ আপোনাৰ সকলোখিনি গুণেই আছে। বহুত শক্তি আছে, আদু আছে, ৰাজকাৰ্য চলাব পৰা জ্ঞান বুদ্ধি, প্ৰজাৰ মনৰ কথা বুজিব পৰা শক্তি। হ'ব জয়া, মই কিন্তু কথাবোৰ তেনেদৰে ভবা নাই। মই তোমাৰ আৰু লাইলাছৰ কথাই ভাবিছোঁ। মোৰ যদি কিবা এটা হয় কেতিয়াও নক'ব। মই কামও কৰিছোঁ বঙহৰদেউ। ঘৰখন চলাবলৈ দৰকাৰ হোৱা বুদ্ধিকণ মোৰ আছে। মই জানো আপুনি দেশৰ ৰজা হ'বলৈ হাবিয়াস কৰি থকা মানুহ নহয়, কিন্তু আপোনাৰ দৰে মানুহে ইচ্ছা কৰিলে ৰাইজখনক শুদ্ধ পথেৰে আগবঢ়াই নিব পাৰিব। এনেহেন অশুভ সময়ত ৰাইজখনেও যোগ্যজনৰ মুখলৈ বাট চাই আছে। নহয় জয়া, তোমালোকৰ কথাই সাগৰত পেলাই ৰজাৰ সৈন্য আৰু চোৰাং ভয়ে মই এইদৰে নহয় বঙহৰদেউ। ৰজা ঘৰে মোৰ একো অনিষ্ট কৰিব নোৱাৰে। লাইলে চাইক লৈ লগোৱা লেগিৰিয়ে ঘৰখন ধৰি ৰাখিব পাৰিম মই। ঠিক আছে জয়া, মই নিজৰ ঠাইডোখৰতে থাকি এই অত্যাচাৰী শাসনৰ বিৰুদ্ধে প্ৰজাক একগোট কৰিম। তথাপিও তোমালোকক এৰি নাযাওঁ। কিন্তু বঙহৰদেউ, এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি নিৰাপদে থকাটো। প্ৰজাবোৰ ইমান ভয়ত আছে যে আহ বুলি ক'লেও এতিয়া ওলাই নাহিব। তাতে ৰজাৰ অস্ত্ৰবল, ধনবল, সৈন্যবলৰ সৈতে মুখামুখিকৈ যুঁজাৰ সময় এতিয়াও হোৱা নাই। সেয়ে আপুনি কিছুদিনৰ বাবে নগা পাহাৰৰ ফালে যাওকগৈ। মই আপুনি যোৱাৰ সকলো যোগাৰ কৰি ৰাখিছোঁ। তোমাৰ কথাই মোক মুগ্ধ কৰিছে জয়া, কিন্তু তোমালোকৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈ মই এনে সিদ্ধান্ত ল'ব নোৱাৰোঁ। নহয়, মই আপোনাক মিনতি কৰিছোঁ, দেশৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে আপুনি কিছুদিনৰ বাবে ঘৰৰ পৰা আঁতৰি থাকক। ৰজা আৰু বৰফুকনৰ ভয়ত মই আপোনাক ভয়াতুৰৰ দৰে পলাই যাবলৈ কোৱা নাই। নিজকে বচাই ৰাখিবলৈ সময় অনুকূল হ'লে কঁকালত টঙালি বান্ধি
নৱবৰ্ষৰ আন্তৰিক সুখেৰে ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সঁচাকৈয়ে তাই জয়মতী অভিনয়েৰে আমাৰ নাট জগতৰ নতুন যুগৰ পাতনি মেলিছে। গতিকে